हेलो एवरीवन वेलकम बैक टू माय चैनल। मैं आज आपनलोকৰ বাবে লৈ আহিছো এটা সহজতে বনাবৰ পৰা বিস্কুটৰ ৰেচিপি। গটিকে ভিডিওটো সম্পূৰ্ণভাৱে চাব মই কেনেদৰে বিস্কুটখিনি বনালো আৰু মোৰ চেনেলটোত যদি নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ৰেচিপিটো ভাল পালে প্লিজ লাইক আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব। গটিকে ভিডিওটো আৰম্ভ কৰো বলো। বিস্কুট বনাবৰ বাবে মই চাহ খোৱা কাপেৰে আধা কাপ ঘিউ লৈছো, আপোনালোকে বাটাৰো ল'ব পাৰে। এইটো কাপেৰে আধা কাপ মই গুড়ি চেনি লৈছো। চেনিখিনি পুৰা ভালদৰে গুড়ি কৰিব, পাৰিলে এবাৰ চালনী চালি দিব। এতিয়া চেনি আৰু ঘিউখিনি ভালদৰে 10 মিনিট মানৰ বাবে এদৰে মিক্স কৰি থাকিব লাগিব, একদম ধুনীয়াকৈ বগা ৰং এটা আহি যোৱালৈকে। আৰু মই এই কাপটো জোখেৰে গোটেই মেজাৰমেণ্টখিনি লৈছো, আপোনালোকে তেনেকেই লৈ ল'ব। যেটো কাপেৰে ঘিউ দিব সেইটো কাপেৰে বাকিখিনি বস্তু দি দিব। 10 মিনিট মান মিক্স কৰাৰ পিছত ইমান ধুনীয়া হৈ গ'ল, সব বগা ৰং এটা আহি গ'ল। এই বগা ৰংটো হালৈকে মিক্স কৰিলে হ'ব। হে একেটা কাপৰ জোখেৰে 1.5 কাপ ময়দা মই চালি লৈছো আৰু সেইখিনি দি দিছো। আৰু মই আধা কাপ ঘিউ লোৱাৰ বাবে 1.5 কাপ ময়দা ললো। আৰু আপোনালোকে যদি পুৰা 1 কাপ দি দিয়ে ঘিউ তেন্তে 2 কাপ ময়দা দিব পাৰিব। আৰু সৰু চামুচেৰে আধা চামুচ মই বেকিং পাউডাৰ দিম। আপোনালোকে ৰেচিপিবিধ আটাৰে দিও বনাব পাৰে, নহলে আটা আৰু বেসন মিক্স কৰিব পাৰে, নহলে ময়দা আৰু বেসনো মিক্স কৰি বনাব পাৰে। টেষ্টটো বেলেঞ্চ কৰিবৰ কাৰণে 1 পিঞ্চ মান নিমখ দি দিব, ময়ো দিছিলো, একচুয়ালি দেখুৱা নগল হেতু। এতিয়া এবাৰ চামুচেৰে ভালদৰে মিক্স কৰি লৈ হাতে মুঠিব লাগিব আটা মুঠাৰ দৰে, কিন্তু সফট ডো এটা বনাব লাগিব। চাই থাকক মই কেনেদৰে বনাইছো। সব ডোটো অলপ মোৰ মুঠি হৈছেগে, তেতিয়া চাইছো অলপ ঢিলা হৈ আছে। এতিয়া সেইবাবে মই ডাঙৰ চামুচেৰে 1 চামুচ আৰু ময়দা দি দিম। আপোনালোকে যদি এনেকে ময়দা দিব নিবিচাৰে পিছত ফ্ৰিজত 5 মিনিট মানৰ বাবে ৰাখি দিব, তেতিয়াও টাইট হৈ যাব। যদি মঠি থাকোতে কেনেবাকে আপোনালোকৰ ডোটো টাইট হয় তেতিয়া অকমানকে গাখীৰ দি আপোনালোকে মঠি দিব। বেছি গাখীৰ দি নিদিব একেলগত, নহলে বেছি ঢিলা হৈ যাবগে। এয়া সব ডোটো ৰেডি হৈ গ'ল। এতিয়া আমি যেনেকে মন যায় তেনেকে বিস্কুটখিনিৰ শেপ দি লম, কিন্তু বিস্কুটখিনি বনোৱাৰ আগত দুইখন হাততে অলপ ঘিউ লগাই ল'ব আৰু যোনখন প্লেট বা থালিত থব সেইখনতো অলপ ঘিউ লগাই দিব। আৰু মই বিস্কুটখিনি কি ষ্টাইলত বনালো আপোনালোকক দেখাই থাকিম। আৰু মই বেছি ষ্টাইলতো বনোৱা নাই, যিখিনি জানো সেইখিনিয়ে কৰিছো। আৰু এখন কেৰাহী মই প্ৰি হিট হ'বৰ বাবে ৰাখি দিছো বিস্কুটখিনি বেক কৰিবৰ বাবে। এতিয়া এইখিনি বনাই হৈ যোৱাৰ পিছত মই ইয়াৰ ওপৰত অলপ বাদাম দি দিম। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে আৰু জেমো দিব পাৰিব। বিস্কুটখিনিৰ মাজত খালি অলপ গেপ ৰাখিব, নহলে যেতিয়া বেক কৰিব ফুলি আহিলে ইটো লগত লাগি যাব। এতিয়া কেৰাহীখনত এনেকে প্লেট এখন পাৰি ল'ব, নহলে ষ্টেণ্ড থাকিলে ষ্টেণ্ড পাৰিও ল'ব পাৰিব, নহলে তলত নিমখ দি দিব আৰু এনেকে প্লেটখন দি ওপৰত এখন ঢাকন দি দিব হাৱাটো ওলাব নোৱাৰাকে। খিনি 15 মিনিট বেক কৰিলেও হ'ব আৰু জুইটো লো মিডিয়ামত ৰাখিব। মোৰ প্ৰথমখিনি হৈ গ'ল, এতিয়া বাকিখিনিও একেধৰণে বেক কৰি ল'ম। মোৰ 1.5 কাপ ময়দাই 15-16টা মান বিস্কুট ওলালে, কাৰণ কিছুমান বিস্কুট মই অলপ ডাঙৰ বনালো। আপোনালোকে সৰুকৈ বনালে 20টা মান ওলাই যাব। বিস্কুট ৰেডি হৈ গ'ল আৰু বিস্কুটখিনি একদম বেকাৰী বিস্কুটৰ নিচিনা হয় খাবলৈ। আৰু ৰেচিপিটো যদি ভাল লাগিলে এবাৰ ট্ৰাই কৰিব, ট্ৰাই কৰি কমেন্ট কৰি জনাব। আৰু মোৰ ভিডিওটো চোৱাৰ বাবে থেংক ইউ।